18 আগষ্ট বুধবাৰে নগাঁও চহৰ এলেকাৰ এটা কেন্দ্ৰৰ লগতে সমগ্ৰ জিলাখনত 22টা কেন্দ্ৰত কোভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তই প্ৰেৰণ কৰা নিৰ্দেশ অনুযায়ী 18 আগষ্ট বুধবাৰে নগাঁও চহৰৰ এটা কেন্দ্ৰৰ লগতে সমগ্ৰ জিলাখনত 22টা কেন্দ্ৰত কোভিড ভেকচিন প্ৰদান কৰা হ'ব। কাইলৈ সমগ্ৰ জিলাখনত কোভিচিল্ড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কাইলৈ নগাঁও সদৰ এলেকাৰ নগাঁও মহাবিদ্যালয়ত ভেকচিন প্ৰদান কৰিব। এইবাৰ নগাঁও জিলাৰ আন কেন্দ্ৰসমূহৰ বিষয়ে ক'বলৈ লৈছোঁ। মাহৰুল ভূটায়তী LP স্কুল, নাৰমাৰী মুক্তাব স্কুল, লঠাবৰী SC, ৰহা SHC, বাৰপুজীয়া BPHC, আমচৈ SD, মহাদেওশাল SHC, থিয়টাঙনি জুনিয়ৰ স্কুল, আদৰ্শ বজাৰ একাডেমী উদমাৰী, ধুপৰগুৰি কলনী বস্তি JB স্কুল, বটদ্ৰৱা নিউ প্ৰজেক্ট ছাইট, গৰৈমাৰী LP স্কুল, বৰঘুলি PSR মাদ্ৰাছা, পাচনিজাৰ LP স্কুল, পুৰণিগুদাম গাৰ্লছ হাই স্কুল, ৰংগন হাতীখুলি MV স্কুল, সোনাঝুৰি ME স্কুল, ডিজু ভেলী টি ষ্টেট, কাঞ্চনপুৰ নৱকল্যাণ নিউ LP স্কুল আৰু চাইদৰীয়া LP স্কুলত কোভিড-19ৰ ভেকচিন প্ৰদান কৰা হ'ব। কাইলৈ সমগ্ৰ জিলাখনত 14,130 পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।